স্পটলাইট আছামৰ তৰফৰ পৰা মই উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ ফকীৰগঞ্জ জিলা পৰিষদৰ সদস্য সন্মানীয় ডক্টৰ জাকিৰ হুছেইনৰ ঘৰত। আৰু ডক্টৰ জাকিৰ হুছেইনে ইয়াতে এই ঘৰতে বৰ্তমান হাঁহৰ ফাৰ্ম খুলিছে আৰু এই ফাৰ্মখনৰ সম্পূৰ্ণ সামগ্ৰিক পৰিৱেশ আমি ইতিমধ্যে আমাৰ কেমেৰাত আবদ্ধ কৰিছোঁ। আৰু মোৰ লগত উপস্থিত আছে সন্মানীয় ডক্টৰ জাকিৰ হুছেইন চাহাব উপস্থিত আছে। প্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ স্পটলাইট আছাম। আপুনি যে ইয়াতে সুন্দৰ এটা পদক্ষেপ লৈ আপুনি ইয়াতে যে হাঁহৰ ফাৰ্ম খুলিলে, কেনেকুৱা উপকৃত হ'ব, কেনেকুৱা মানে কি হ'ব, লাভৱান হ'ব? কথাটো হৈছে চাওক, আজি যদি আমি গোটেই অসমৰ কথা চিন্তা কৰোঁ, বিশেষকৈ অসমত খাল বিল নদী জলাশয় উপযুক্ত এটা পৰিৱেশ আছে অসমত, কিন্তু দেখা গৈছে যে অসমৰ মানুহ, আজি মই ইয়াত হাঁহৰ ফাৰ্ম কৰিছোঁ, অসমৰ মানুহ হাঁহৰ ফাৰ্ম কৰিবলৈ সাহস নাপায়। মোৰ ইয়াত হাঁহৰ ফাৰ্ম কৰাৰ এটাই উদ্দেশ্য যে ইয়াৰ পৰা মই মুনাফা গটিম বা পইচা ইনকাম কৰিম, এইটো মোৰ উদ্দেশ্য নহয়। একচুৱেলি উদ্দেশ্যটো হ'ল যে মই এজন জিলা পৰিষদৰ সদস্য হিচাপে যদি মই এখন ফাৰ্ম খুলিব পাৰিছোঁ, নট অনলি মোৰ ইয়াত কৃষ্ণাই গোৱালপাৰা তাতে এখন মোৰ ফাৰ্ম আছে। গতিকে এই ফাৰ্মখনৰ যোগেদি মই গোটেই অসমীয়া নিবনুৱা যুৱক যুৱতীসকলক মই এটা ইংগিত দিব বিচাৰিছোঁ যে নিজে চাকৰিৰ পিছে নধৰি পেলাই নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰি। আৰু হাঁহৰ ফাৰ্মৰ জৰিয়তে আমি আত্মনিৰ্ভৰশীল 100% নিশ্চয়তাৰে হ'ব পাৰি। কিয়নো আমাৰ দেশী হাঁহ যে আছে আৰু আমাৰ এই হাঁহৰ মাজত কিছুমান পাৰ্থক্য আছে। আমাৰ দেশী হাঁহে সাধাৰণতে দেখা যায় যে বছৰত 50ৰ পৰা 60 বা 70টালৈকে কণী দিয়ে, কিন্তু আমাৰ এই হাঁহে নেয়াৰ 300 কণী দিয়ে বছৰত। গতিকে আমাৰ যিটো বিশেষকৈ কণীৰ চাহিদা, আমি যিটো বাহিৰা ৰাষ্ট্ৰৰ পৰা আমাৰ কণীৰ চাহিদা পূৰাবলগীয়া হৈছে, কিন্তু আমাৰ যিখিনি কণীৰ চাহিদা লগতে আমাৰ মাংসৰ চাহিদা, পুষ্টিৰ যিখিনি হয়তো দৰকাৰ, সেই হিচাপত আমি কিন্তু নিজাকৈ এনেকুৱা ফাৰ্ম খুলি পেলাই নিজে স্বাৱলম্বী হ'ব পাৰি। হয়, এই মুহূৰ্তত ক'বলৈ গ'লে তেখেতে ইমান সুন্দৰ এটা পদক্ষেপ লৈছে আৰু আমাৰ স্পটলাইট অসমৰ দৰ্শকসকলক দেখাই আছোঁ। আপোনাৰ এই অঞ্চলত এই যুৱক যুৱতীসকলক কিবা প্ৰশিক্ষণ দি আছে নেকি কিবা? হয়, একচুৱেলি প্ৰশিক্ষণৰ কথা তেনেকুৱা অহা নাই, কাৰণ মই নিজে এই ফাৰ্মৰ বিষয়ে মই নিজে ট্ৰেইনিং লৈছোঁ। মই বেংগলোৰতো ট্ৰেইনিং লৈছোঁ, গুৱাহাটীতো ট্ৰেইনিং লৈছোঁ, আৰু এইটো মই জানো, দৃঢ়তাৰে ক'ব পাৰোঁ যে হাঁহৰ ফাৰ্ম কৰিলে নিবনুৱা সমস্যা দূৰ কৰিব পাৰি। যে হাঁহৰ পোৱালি আনিছে, আপোনাৰ এই হাঁহৰ পোৱালি ক'ত পাব? একচুৱেলি আমাৰ এই হাঁহৰ প্ৰজাতিটোৰ কথা মই প্ৰথমে কৈছোঁ। এই প্ৰজাতিটো হ'ল খাকী কেম্বেল। আপুনি বিশেষকৈ এই হাঁহৰ পোৱালিৰ ফাৰ্ম পৰ্যাপ্ত পৰিমাণে অসমত এতিয়ালৈকে গঢ়ি উঠা নাই। নাম্বাৰ 1 কথা, বিশেষকৈ আমি অসমৰ বাহিৰৰ পৰা এই হাঁহৰ পোৱালিবোৰ আনিব লগা হৈছে। কিন্তু মোৰ এটা চিন্তাধাৰা আছে যে এটা সময়ত এই হাঁহখিনি মই আজি ফেয়াৰ ষ্টক হিচাপে ইয়াৰ পৰা কণী জাগিব, তাৰপিছত হয়তো মই পোৱালি জগোৱাম, তাৰপিছত হয়তো আমাৰ অসমৰ ৰাইজক আমি হয়তো পৰ্যাপ্ত পৰিমাণে তেখেতক যোগান ধৰিব পাৰিম। গতিকে যদি কোনোবা ইণ্টাৰেষ্ট আছে তেনেকুৱা ক্ষেত্ৰত মোৰ লগত যোগাযোগ কৰিলে মই হয়তো তেখেতক দিহা পৰামৰ্শ বা টেকনিকেল ছাপৰ্ট যিখিনি আছে সেইখিনিও দিব পাৰিম। কেনেকৈ প্ৰতিপালন কৰিব লাগে, কি খুৱাব লাগে ইত্যাদি ধৰণৰ ছাপৰ্ট মই তেখেতক দিব পাৰোঁ। বা মই থকাকালীন অৱস্থাত মোৰ ঘৰত আহিলেও বা গোৱালপাৰাত গ'লেও মই তেখেতক কি কি কৰিব লাগে, কি কথা, গোটেইখিনি মই দিব পাৰিম। ঠিক আছে। 1000 হাঁহ মানে পুহিলে বা আপুনি পালন কৰিলে মানে কিমান মানে আপোনাৰ উপাৰ্জন হ'ব এটা আশা কৰিছে? চাওক, বিশেষকৈ আমি হিচাপ কৰা মতে 1000 হাঁহ পুহিলে হয়তো এজন ফাৰ্মাৰে মাহত মিনিমাম 1 লাখ টকা ইনকাম কৰিব পাৰিব। আৰু কেনেকৈ ইনকাম কৰিব পাৰিব মই হিচাপটো থুলমূলকৈ বুজাই দিছোঁ। আজি 1000 হাঁহ যদি পোহে, যিহেতু এই হাঁহ কণী দিয়ে 80ৰ পৰা 90%, মই যদি এভাৰেজ তেখেতৰ 70% কণী ধৰা হয়, যিটো জেনেৰেল হিচাপ, 1000 হাঁহৰ ভিতৰত তেখেতৰ 700 কণী পাব পাৰ ডে। আৰু 700 কণী যদি পাৰ ডে পায়, তেতিয়াহ'লে 700 কণী, আজি ধৰক 700 কণীৰ দাম হ'বগৈ 700 ইনটু মানে 7 টকাকৈ কণী বিক্ৰী যদি কৰোঁ, একেবাৰে লৱেষ্ট ৰেট, তথাপি
4,900 টকা এটা পাৰ ডে। গতিকে মাহত যদি 30 দিন হয় তেতিয়াহ'লে আপোনাৰ 1,47,000 মানৰ কণী বিক্ৰী কৰিব পাৰিব। এইখিনিতে এটা কথা, হয়তো 1,47,000ৰ ভিতৰত তেখেতৰ খৰচ হয়তো 47,000 যদিও বাদ দিয়া হয়, তথাপিও 1 লাখ টকা মাহত থিয়েটাৰে থাকিব। লগতে আৰু এটা কথা জনাওঁ যে যদি আমি প্ৰাকৃতিকভাৱে খাদ্য যদি খুৱাব পাৰোঁ, হয়তো আমাৰ এই 47,000খিনিও বাচি যাব। আল্টিমেটলি হয়তো আমাৰ 1,47,000 তেনেকুৱা এটা ওচৰে পাজৰে বা তেনেকুৱা এটা কম বেছি পৰিমাণে তেনেকুৱা এটা বেনিফিট থাকিব। গতিকে মই এজন নিবনুৱা যুৱক যুৱতী যদি মাহত 1 লাখ টকা ইনকাম কৰিব পাৰে, তেতিয়াহ'লে তেখেতৰ আমাৰ অসমৰ লগতেও তেখেতৰ নিজৰ সমস্যাখিনি সমাধান হ'ব আৰু তেখেতৰ লগতে আৰু কেইজনমান মানুহ জড়িত থাকিব। যিহেতু কণী ইয়াত এজন কৰ্মচাৰীয়ে কাম কৰিব, তাৰপিছত বেপাৰীক দিব, বেপাৰী কিছুমান লাভৱান হ'ব, তাৰপিছত মানুহে দোকানদাৰে বিক্ৰী কৰিব। মানে সামগ্ৰিক দিশৰ পৰা যদি আমি চাব বিচাৰোঁ, তেতিয়াহ'লে এটা ফাৰ্মৰ যোগেদি ইয়াত প্ৰায় 6-7জনমান মানুহে মানে উপযুক্তভাৱে কৰ্মসংস্থান পায়। হাঁহৰ মানে খাদ্য আপুনি মানে কি খাদ্য খোৱাৰ মানে কিমান খৰচ? জেনেৰেলি হাঁহৰ খাদ্যৰ বিষয়ে কম বেছি পৰিমাণে প্ৰত্যেকেই গম পায়। বিশেষকৈ গাঁৱলীয়া মানুহখিনি যিহঁতে হাঁহ পোহে তেখেতে কিন্তু গম পায় যে কি খুৱায়। কিন্তু বৈজ্ঞানিক পদ্ধতিত যদি আমি খুৱাব যাওঁ, সৰু থাকোঁতে যেতিয়া হাঁহ আমি এদিনৰ পোৱালি আনিছোঁ আৰু এই সৰু থাকোঁতে হাঁহখিনি খুৱাব লাগে দানা, যিটো প্ৰি ষ্টেটাৰ দানা বুলি কয়, সেই দানাটো খুৱাব লাগে। লাহে লাহে এতিয়া ডাঙৰ হৈছে হাঁহখিনি। এতিয়া আমি খুৱাই আছোঁ বিশেষকৈ ধান যিটো আছে, এই ধান লগতে আছে আমাৰ মিলত যিটো ধানৰ পৰা যিটো কুৰা ওলায়, আমি কুৰা বুলি কওঁ, কিছুমান জেগাত গুড়া বুলিও কয়, সেই মানে কুৰা, লগতে ধৰক আৰু কিছুমান বস্তু আছে চাইণ্টিফিক পদ্ধতিত প্ৰাকৃতিকভাৱে আমি খাদ্য মানে সংগ্ৰহ কৰিব পাৰি। হয়তো মোৰ ইফালে এটা দৃশ্য আপোনালোকে চাইছেই যে তাত এটা প্ৰকাৰ আছে যিটো আমি গাঁৱলীয়া ভাষাত এইটো পানা বুলি কওঁ। সৰু সুৰা মানে যিবোৰ খাল বিল আছে বা পুখুৰীত আছে আমি সচৰাচৰ দেখিবলৈ পাওঁ। সেই পানাখিনি আমি নিজস্বভাৱে ইয়াত বৈজ্ঞানিক প্ৰযুক্তিৰে আমি ইয়াত তাৰ মানে চাৰ্জ কৰি আছোঁ। লগতে এজলা এপ্ৰকাৰৰ আছিলে এজলা, এই দুটা বস্তুত খোৱালে কি হয়, ইয়াত মানে বিশেষকৈ প্ৰটিনৰ সংখ্যা বহুত পৰিমাণ বেছি থাকে। প্ৰটিন বিশেষকৈ মই জনামতে 52% যিটো ডাকুইড বুলি কোৱা হয়, একচুৱেলি এইটো ডাকৰ কাৰণেই খাদ্য, উপযুক্ত খাদ্য ডাকুইড। সেইটো আমি নিজাকৈ ইতিমধ্যে হয়তো আমি ইয়াৰো মানে খেতি কৰিছোঁ। গতিকে খাদ্য বলতে প্ৰাকৃতিকভাৱে খাদ্য খুৱাব পাৰিলে বেছি ভাল। তাৰ মাজতে আমি ধান, গেহু, মাকৈ, কুৰা, চাউল, দানা ইত্যাদি ধৰণৰ বস্তু আমি খুৱাব পাৰিম। তাৰ পৰা আৰু কিছুমান কথা সুধিবলৈ চেষ্টা কৰিম, আপুনি অলপ আগুৱাই আহক। যিহেতু ইয়াতে আপুনি এটা সুন্দৰ এটা দিছে, মানে ঘৰৰ নিচিনা দিছে, হাঁহবিলাক তলত থাকে, মানে কিয় হাঁহৰ অসুবিধা হ'ব নেকি বা সুবিধাৰ কাৰণে দিছে? নাই, একচুৱেলি কথাটো হৈছে যে বৰ্তমান ঠাণ্ডাৰ মৌচুম আহি আছে। ঠাণ্ডাকালিত এটা অসুবিধা যে প্ৰচুৰ ঠাণ্ডা লগাৰ পিছতে একচুৱেলি এই এটা স্পেচিয়েল কোঠা বনাই দিয়া হৈছে ইয়াত। এই কোঠাৰ ভিতৰত হয়তো আমাৰ ইলেক্ট্ৰিচিটি আছে, য'ত মানে 100 ৱাটৰ ভাল্ব লগোৱা আছে। গতিকে হাঁহখিনি যেতিয়া ঠাণ্ডা লাগে অট'মেটিকলি তেখেতে মানে পাবৰ কাৰণে, গৰমৰ কাৰণে তেখেতে এই তলত ভিতৰত সোমায়, কোঠাটোত সোমায়। আৰু যেতিয়া তেখেতৰ হয়তো ঠাণ্ডা নালাগে তেতিয়া বাহিৰতে ঘূৰা ঘূৰি কৰে। একচুৱেলি এইটো কাৰণত এইটো এটা চাইণ্টিফিক পদ্ধতিত মই কৰিছোঁ, যাতে নিজে নিজে তেখেতে ঠাণ্ডা লগাৰ পিছত নিজে নিজে গুচি যাব, আকৌ ঠাণ্ডা শেষ হোৱাৰ পিছত তেখেত নিজে নিজে ওলাই আহিব। কোনোবা নিবনুৱা যুৱক যুৱতীয়ে যদি ইচ্ছুক আছে, যদি হাঁহৰ ফাৰ্ম খুলি যদি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে, তেনেহ'লে আমাৰ স্ক্ৰীণত নম্বৰ দিয়া হৈছে, আপোনালোকে স্ক্ৰীণত নম্বৰখিনি লৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব।